নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আৰু এটা নতুন বিষয়ে ক'বলৈ গৈ আছোঁ। সেই বিষয়টো হ'ল সহজ কাম, টান কাম। ইয়াৰ আগতে মই প্ৰেক্টিছ বা অনুশীলনৰ ওপৰত এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোৰ লগতে সংগতি ৰাখি এই কথাখিনি ক'বলৈ ওলাইছোঁ। আমাৰ জীৱনত বহুতেই আমি কিছুমান কাম অতি সহজ কাম বুলি ভাবোঁ আৰু কিছুমান কাম অতি টান কাম বুলি ভাবোঁ। মই এবাৰ এখন ছেমিনাৰত সুধিলোঁ এজন ব্যক্তিক যে পৃথিৱীৰ ভিতৰত সকলোতকৈ টান কাম কি। তেওঁ উঠি পেলাই ক'লে যে চাইকেল চলোৱাটো সকলোতকৈ টান কাম। সকলোৱে গীতজনী মাৰি হাঁহিলে, কাৰণ চাইকেল চলোৱাটোতকৈ সহজ কাম আৰু একো হ'ব নোৱাৰে। এতিয়া তেওঁ সুধিলোঁ কিয় চাইকেল চলোৱাটো টান কাম। তেওঁ ক'লে যে সৰুতে তেওঁ চাইকেল চলাবলৈ শিকোঁতে চাইকেলৰ পৰা পৰি তেওঁৰ আঁঠুৰ ছাল যোৱাৰ লগতে হাত ভাঙিল আৰু প্লাষ্টাৰ হৈ কৰি 1 মাহ ধৰি থাকিব লগা হ'ল। গতিকে তাৰপিছত তেওঁ চাইকেলত হাত নিদিলে আৰু চাইকেলটো যিহেতু মধ্যাকৰ্ষণ শক্তিৰ বিৰুদ্ধে এটা কাম কৰি চলাব লাগে, 2টা চকাৰ ওপৰত উঠি থাকে, গতিকে এইটোতকৈ টান কাম আৰু আচৰিত কাম একো হ'ব নোৱাৰে। তাৰপিছত মই আন এজন ব্যক্তিক সুধিলোঁ যে তোমাৰ বাবে আটাইতকৈ টান কাম কি। তেতিয়া তেওঁ ক'লে যে মোৰ বাবে আটাইতকৈ টান কাম হ'ল সাঁতোৰাটো, কাৰণ সাঁতোৰাটো ইমান এটা টান কাম। মই 2-3বাৰ সাঁতুৰিবলৈ চেষ্টা কৰি পানী খাই সাঁতোৰা বাদ দিলোঁ আৰু মোৰ মতে সাঁতোৰাটোৰ সমান টান কাম একো নাই। তেতিয়া চাইকেল চলাবলৈ চবতকৈ টান কাম বুলি কোৱা মানুহজনে হাঁহিলে আৰু ক'লে আৰে সাঁতোৰাটো সকলোতকৈ সহজ কাম। মইতো অতি সহজেই পুখুৰীৰ ইপাৰ সিপাৰ হ'ব পাৰোঁ, এইটো আৰু একেবাৰে সহজ কাম। এইটো আৰু কিবা টান কাম হ'লে পানীত নামাৰ লগে লগে মানুহ উপঙি যায়, হাত ভৰি দুখন মাৰিব লাগে, সাঁতুৰিব লাগে। ইয়াতকৈ সহজ কাম একো হ'ব নোৱাৰে। তেতিয়া আন এজন ব্যক্তিক সুধিলোঁ যে সকলোতকৈ টান কাম কি। তেওঁ ক'লে যে সকলোতকৈ টান কাম হ'ল তামোল গছত উঠাটো। মই এবাৰ তামোল গছত সৰুতে উঠোঁতে মোৰ পেটৰ ছাল যোৱাৰ লগতে তলত পৰি মোৰ হাত ভাঙিল আৰু তেতিয়াৰ পৰা মই কোনোদিন চেষ্টাও কৰা নাই। বুজিলোঁ যে তামোল গছত উঠাটো সকলোতকৈ টান কাম। কিন্তু তেতিয়া আন এজন ব্যক্তিয়ে হাঁহি মাৰি ক'লে যে তামোল গছত উঠাটো একো টান কামেই নহয়। আমাৰ ঘৰত 50 জোপা তামোল আছে, মই তামোল গছত অতি সহজে উঠি তামোল পাৰোঁ আৰু সেইবোৰ পাৰি আনি তলত ৰাখোঁ, বজাৰত বেচিবলৈ নিওঁ। গতিকে তামোল গছত উঠাটো কিবা টান কাম হ'ব পাৰে নেকি। তাৰপিছতে তেতিয়া মই তেওঁলোকক ক'লোঁ যে তোমালোকৰ কিমানৰ এই বুঢ়া বুঢ়ীৰ সাধুটো মনত আছে। আমাক সৰুতে যে এটা কবিতা পঢ়াইছিল, বুঢ়া আৰু বুঢ়ীৰ কবিতা। এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ ল'ৰালৰি বুলি। এতিয়া বুঢ়ীয়ে যে বুঢ়াক কৈছিল মৈত উঠা ৰথত উঠা, হাল বোৱা অহা যোৱা, কোৰ মৰা টান, তথাপি নহয় সি বাঢ়ি বোনৰ সমান। কাজিয়া লাগি তেওঁলোকে কামবোৰ সলাই লৈছিল, কিন্তু পিছত দুয়োজনেই গম পালে যে কোনোটো কামেই টান নহয় বা কোনোটো কামেই সহজ নহয়। এইটো নিৰ্ভৰ কৰে প্ৰেক্টিছ বা অনুশীলনৰ ওপৰত। তাৰপিছত এই কথাখিনি মই আমাৰ ছাত্ৰ ছাত্ৰীৰ ছেমিনাৰ হ'লে তাত তেতিয়া মই এটা সুধোঁ যে তোমালোকৰ বাবে সকলোতকৈ সহজ বিষয় কি। তেতিয়া বহুতেই হাত দাঙে যে আমাৰ বাবে সকলোতকৈ সহজ বিষয় হ'ল অসমীয়া বিষয়, কাৰণ অসমীয়াটো মাতৃভাষা। কিন্তু তাৰ মাজতে 2-এজন আকৌ ওলায় যোনে কয় নাই সকলোতকৈ টান বিষয় হ'ল অসমীয়া। এতিয়া সকলোতকৈ টান বিষয় কি বুলি সুধিলে সৰহভাগেই কয় যে সকলোতকৈ টান বিষয় হ'ল গণিত। কিন্তু তাৰ মাজতে কেইজনমানে আকৌ কয় যে সকলোতকৈ সহজ বিষয়েই হ'ল গণিত, কাৰণ গণিতত মই যোৱাবাৰ 100ৰ ভিতৰত 100 পাইছোঁ, ক্লাছ 8ৰ পৰা 9লৈ পাওঁতে আৰু 9ৰ পৰা 10লৈ পাওঁতে। তেতিয়া কিছুমানে আকৌ কয় যে সকলোতকৈ টান বিষয় কি, কয় যে ইংৰাজী। আন কিছুমানে কয় নহয় ইংৰাজীটোৱে সকলোতকৈ সহজ বিষয়। তেতিয়া মই এজন ছাত্ৰক সুধিলোঁ যে তুমি কি বিষয় টান পোৱা। তেওঁ ক'লে যে মই সকলোতকৈ ইংৰাজী টান পাওঁ। বোলে কিয়। তেওঁ ক'লে ছাৰ BUT বাট, CUT কাট, PUT কিন্তু পাত নহয়, পুট হয়। তাৰ উপৰি ক'ৰবাত লাগিব A, ক'ৰবাত লাগিব N আৰু স্পেলিংবোৰৰো ইমান উল্টা পুল্টা, গতিকে ইংৰাজীটোৰ সমান টান বিষয় নহয়। কিন্তু আন এজন ছাত্ৰই হাঁহি মাৰি ক'লে ইংৰাজীটো মই সকলোতকৈ ভাল পাওঁ, ইংৰাজীটো সকলোতকৈ মোৰ বাবে সহজ বিষয়, কাৰণ ইংৰাজীতে মই সকলোতকৈ সহজ নম্বৰ পাওঁ। গতিকে এতিয়া কথাটো হ'ল যে কোনো এটা বিষয় বা কোনো এটা বস্তুৱেই টান বা সহজ নহয়। ই হ'ল আমাৰ মনৰ পাৰ্চেপশ্যন বা ধাৰণা, আৰু আমি কেনেধৰণে সেই বিষয়টোক লৈছোঁ, আদৰি লৈছোঁ বা অনুশীলন কৰিছোঁ সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰে। আমাৰ সৰহভাগ ছাত্ৰ ছাত্ৰীয়ে গণিত আৰু ইংৰাজী এই 2টা বিষয়েই স্কুলত টান পায়।
কিন্তু তাৰ মাজতে এইটো বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে গণিতত 100ৰ ভিতৰত 100 পায়, ইংৰাজীটো 100ৰ ভিতৰত 100 নম্বৰ পায় বা 99 98 নম্বৰ পায়। গতিকে এই কথাটো হ'ল যে বিষয়টো কোনোটোৱে টান বা সহজ নহয়, সকলো একে ধৰণৰ কথা। মানুহৰ নিজৰ যিটো পাৰসেপশ্যন বা এটিটিউড বা ধাৰণা সেইটোৰ ওপৰতহে বস্তুটো নিৰ্ভৰ কৰে। গতিকে আমি যেতিয়া কোনো এটা বস্তু টান বুলি ভাবি লওঁ আৰু সেইটো বস্তু অনুশীলন নকৰোঁ, সেইটো আমাৰ বাবে টান হৈ পৰে। আৰু যেতিয়া আমি বস্তু এটা ভাল পাই সেইটো অনুশীলন কৰোঁ আৰু তাক প্ৰেক্টিছ কৰি থাকোঁ, সি আমাৰ বাবে সহজ হৈ পৰে। এটা যিটো টান বিষয়ও হয়তো কেতিয়াবা গৈ আমাৰ কাৰণে অতি সহজ হৈ পৰিব। ইয়াৰ কাৰণে লাগিব অনুশীলন আৰু প্ৰেক্টিছ। আৰু সেইকাৰণেই আমি প্ৰথমতেই বিষয় এটা টান বুলি ভাবি লৈ তাক কেতিয়াও হাত দাঙি এৰি দিব নালাগে। আমি প্ৰেক্টিছ কৰিব লাগিব, অনুশীলন কৰিব লাগিব, চেষ্টা কৰিব লাগিব। তাৰপিছত সেই বিষয়টো আমাৰ বাবে অতি সহজ হৈ পৰে। বহুত মানুহে গাড়ী চলোৱা কামটো বহুত টান বুলি ভাবে, কিন্তু ৰাস্তাত অসংখ্য মানুহে গাড়ী চলাই থাকে। দুই এজন ব্যক্তিক সুধিলে কয়, বাপৰে গাড়ী চলোৱাটো ইমান টান কাম, এফালে ক্লাছ, এফালে গিয়েৰ, এফালে চকু হাতত ৰাখিব লাগিব, ষ্টিয়াৰিং, এইটোৰ সমান টান কাম একো নাই। অথচ লাখ লাখ মানুহে নিতৌ গাড়ী চলাই আছে। কিন্তু যিসকলে গাড়ী চলাব নাজানে তেওঁলোকৰ বাবে গাড়ী চলোৱাটো বহুত টান কাম। সেইদৰে পঢ়া শুনাৰ বিষয়তো গণিতটোও সহজ বিষয়, ইংৰাজীটোও সহজ বিষয়, সমাজ অধ্যয়নো সহজ বিষয়, ভূগোলো সহজ বিষয়। আকৌ আমি যদি সেইটো টান বুলি ভাবি লওঁ, সেই প্ৰতিটো বিষয়েই টান বিষয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অনুশীলন কৰি প্ৰেক্টিছ কৰি যদি আগবাঢ়ি যায়, তেওঁলোকে সকলো বিষয়কে সহজভাৱে সহজ কৰিব পাৰিব আৰু জীৱনত উন্নতি কৰিব পাৰিব। আগতে আমি যিটো কৈ থৈছোঁ যে ঘঁহি থাকিলে শিলুক হৈ যায় আৰু প্ৰেক্টিছ লিড টু দ্য পাৰফেকশ্যন, অভ্যাসৰ নৰ কৰে শৰ, এই কথাকেষাৰ মনত ৰাখি আগবাঢ়িলে আমাৰ বাবে সকলো কামেই সহজ আৰু সৰল হৈ পৰিব। ধন্যবাদ।